হ'ব আৰু কেইগৰামান খোৱাৰ পাছতে জান ভাতৰ মাজত চুলি পালোঁ তাকো এডাল নহয় বুজিছ ৩-৪ডালমান কেনেকৈ খাবি আৰু ক খঙতে নাখাই গুচিয়ে আহিলোঁ এই আইজনী বাইদেউৰ চুলিসোপা খাবলৈ আছে নেকি আৰু হয় নেকি সেইদিনা যে ফাৰ্ষ্ট চেমৰ ৰবিনা তাইও বোলে দাইলত চুলি পালে ভাততো বোলে কোনোবাই পোক পালে ময়ো পাওঁ দেই মাজে মাজে তাকেইতো সদায়ে কিবা নহয় কিবা হ'বই আৰু ভাতখিনি ৰান্ধোতে ভালদৰে ধুই মেলি ৰান্ধিব লাগে ক'লে আকৌ ক'ব চুলিবোৰ তহঁতৰহে ইমানকৈ কিহে পায় তহঁতক চুলি মেলি থাকিবলৈ মইতো খোপা বান্ধি থওঁৱেই দেখা নাই যিহে মুখ একেবাৰে এলপি কেপি বুজিছ নাজানো নেকি তই এলপি কেপি মানে হ'ল লাও পাত কচু পাত আকৌ হয় নেকি মই আকৌ এতিয়াহে বুজি পালোঁ ৰিংকি তই যে নোখোৱাকৈ আহিলি সেইকাৰণে সুধিবলৈ আহিলোঁ কি হ'লনো কি হ'ব আৰু এই ভাতত চুলি কেইডালমান পালে বুজিছ সেইকাৰণে খঙতে নাখাই গুচি আহিলে আমি যে ৱাৰ্ডেনক ইনফৰ্ম কৰিব লাগিব বুজিছ সদায়ে ছোৱালীবোৰে খাওঁতে প্ৰব্লেম পায় ৱাৰ্ডেনে ক'লেহে কিবা এটা হ'ব আৰু এইবোৰ কৈ একো লাভ নাই বুজিছ হোৱাৰ পাছত এসপ্তাহমান ভাল হ'ব তাৰ পাছত আকৌ আগৰ লাইনত আহিবই সেইদিনা পলিটিকেল ছায়েন্সৰ নীলাক্ষীক লগ পাইছিলোঁ তাই কৈছে তাহাঁতৰ হোষ্টেলতো বোলে তেনেকুৱা হয় তাহাঁতৰোতো বোলে ভাতত শিলো ওলায় বুজিছ কেতিয়াবা শিল পায় কেতিয়াবা মানে পোক পায় কেতিয়াবা বোলে আমাৰ নিচিনা চুলি পায় মুঠতে চব পায়েই আৰু বুজিছ চব একে বুজিছ চব হোষ্টেল একে ঘৰৰ নিচিনা আৰু কেতিয়াও নহয় বাদ দে এতিয়া সেইবোৰ তই পিছে ভাত যে নাখালি কি খাবি এতিয়া চয়া ষ্টিক আৰু ব্ৰেড বাটাৰ খাম মোৰ যে কালিৰে পৰা গেছ কিয় কালি ব্ৰেক টাইমত লাটুকনৰ হোটেলৰ মটন কাৰী আৰু পাৰাঠা খাইছিলোঁ গৌৰৱে খুৱাইছিলে বুজিছ তাক কৈছোঁৱে মই নাখাওঁ বুলি কিন্তু সি আকৌ ইমান জোৰ কৰিলে ব'লা খাওঁগৈ ব'লা ক'লে বেয়াও লাগে দেচোন সেইকাৰণে গ'লোঁ আৰু সিয়ে বাৰু পইচা পাতি দিলে সেই তেতিয়াৰ পৰাই গেছ বুজিছ কিবা ইনো চিনো আছে নেকি তোৰ ওচৰত নাই নহয় মোৰ ওচৰত আকৌ অমি দুটাহে আছে ঠিক আছে বাৰু তোক এটা দিম বাৰু তাৰে এই লাটুকনটোৱে যে ইমান ৰেড চিলি আৰু তেল দিয়ে নহয় মই সেইকাৰণে নাখাওঁ জানিছ তাৰ হোটেলত কাইলৈ মোৰ মা আহিব মই বিৰিয়ানী বনাই লৈ আহিবলৈ কৈছোঁ তহঁতকো দিম দেই ৱাও বিৰিয়ানী মোকো অলপ দিবি দেই দিম মাক কৈছোঁ ডাঙৰ হটকেছ এটাত আনিবলৈ তহঁতি খালি মনপিহঁতক নকবি যিমান যি হ'লেও আৰু মোৰ ৰুমমেটটো নিদিলে আকৌ পিছত বেয়া লাগিব যে তহঁতৰ মনে দিম লাগিলে মা অহাৰ পাছত যে হটকেছটো মই মিনি ৰুমতে থৈ যামহি তাৰপাছত আমি খাম দেই একেলগে গোটেই তিনিজনী নকওঁ বাৰু কিন্তু তই আকৌ নিদিয়াকৈ নাথাকিবি পাহৰি নাথাকিবি মা অহাৰ পাছত হটকেছটো আকৌ বোলে গোটেইখিনি বিৰিয়ানী তয়ে খাই পেলালি দিম ৰ ঠিক আছে দে মই যাওঁ দেই মোৰ নোটছ বনাবলৈ আছে তহঁতি থাক অ'কে গুড নাইট ময়ো যাওঁ টোপনি ধৰিছে মোবাইলটো আকৌ ৰুমতে থৈ আহিলোঁ নহয় এই গৌৰৱটোৱে চাগে ফোন কৰি আছে বুজিছ সি আকৌ ভাত খাই উঠি সদায় ফোন কৰেই নহয় মই যদি ৰিচিভ নকৰোঁ সি বহুত বেয়া পায় মই ৰিচিভ কৰিমগৈ সি চাগে ফোন কৰিয়ে আছে মই যাওঁ দেই মিনি অ'কে বাই কাইলৈ লগ পাম দে ক্লাছত তই কাইলৈ ক্লাছলৈ কি পিন্ধি যাবি জিন্স নে চালৱাৰ পিন্ধিবি মোক কবিচোন মই চাগে জিন্সে পিন্ধিম কাৰণ বৰষুণ বতৰতো জিন্সটো পিন্ধি গ'লে অলপ ভাল লাগে অ'কে কাইলৈ মই তোক ক'ম বাৰু দে অ'কে বাই গুড নাইট অ'কে বাই যা ময়ো শুওঁ আৰু দেই ইমান টোপনি ধৰিছে চয়া ষ্টিক আৰু ব্ৰেড বাটাৰ খালোঁ আৰু যেতিয়া শুইয়ে থাকোঁ আৰু